চাচোন মক্কেল আরে এইবিলাক কাম নাই একদম সালা ফটুৱা হৈ গলো ইহঁত ডিলিট কৰি দিও এইবিলাক এইটো মেৰান্ত আহি আছে মেৰান্ত কোন কৈছিলি দে এখন বহিয়া আকৌ অকণ ভাগৰ জিগৰ আহিছে দে নবৌ দে এতিয়া মোৰ কাম অলপ আছে যাওঁ দে হ'ব দে তহঁতে যা দে কাম চাম চলি আছে কিয় পাগল প্ৰেমিক কি বহিবলৈকো সময় নাই নেকি গান চান গাইছনে কি গান চান ৰিলিজ হৈছেনে নাই এইবোৰ কৰি লাভ নাই বুজিছ এইবোৰ ক'তে গাৰ্লফ্ৰেণ্ডে এৰিলে তোক নাপায় নকবি এই বাদে বাদে দুটা এটা গান গাইছে তাৰ লেভেলে বেছি এই তেনেকে নকবি সি কিবা এটা কাম আৰম্ভ কৰিছে তাক চাপৰ্ট কৰিব লাগে সদায় গাঁৱৰ ল'ৰা নহয় জানো বাৰু গাঁৱৰ ল'ৰা নহয় জানো সি তহঁতে এইবিলাক কথা নেজানো নেপায় নহয় তেনেকে কৰিব কি হব মোৰ লাইফটো কোনোফালে একো ৰাস্তাই দেখা নাই কি লাইফ না গানত কিবা কৰিব পাৰিছো না ঘৰত শান্তি দিব পাৰিছো মা দেউতাক একো নাই মোৰ আৰু এইফালে ভাল পোৱা চব শেষ হৈ গলো মোৰ আৰু জীয়াই থাকিবলৈ একেবাৰে মন নাই মোৰ একেবাৰে মন নাই মা দেউতা মোক মাফ কৰি দিবি মোক মাফ কৰি দিবি মই আৰু নোৱাৰিছো মোক মাফ কৰি দিবি মই ভাগৰি পৰিছো মই যাওঁ আৰু মই চাগে ঘূৰি নাহিম আৰু মই ঘূৰি নাহিম আৰু গৈ থাকো বুজিছ কি যাওঁগে নেকি এই মানে এই দলঙৰ ওচৰত আজি গৰুজনী তাত দিছিলেগে মায়ে এতিয়া মাতিছে এতিয়া যাওঁ গৈ পেলাই গৰুজনী লৈ আহোঁগৈ ঠিক আছে যা লৰাই গৈ দিওঁগৈ অকণমান দে হ'ব দে মই যাওঁ দে আমি লগ পাম হা হ'ব দে ঐ চলে যাওঁ ক'ত যাওঁ গুচি গ'ল যে ৰ মই যাম তো সেইফালে ৰচোন মই নোৱাৰো আৰু জীয়াই থাকিবলৈ মোক মাফ কৰি দিবি তহঁতে
মাফ কৰি দিবি তোৰ কি কৈছ এইবিলাক এই না কি কৈছ এইবিলাক মই যাবলৈ দে মই নোৱাৰিছো আৰু তোৰ কি হৈছে হা এইফালা বল মৰিবলৈ ওলাইছ তই মোক কিয় বচালি কি হৈছে তোৰ মৰিবলৈ দে তোৰ প্ৰব্লেমটো কি বল মই জীয়াই থাকিব নিবিচাৰো তই মোক কিয় বচালি আহি তই মোক মৰিবলৈ দে যাবলৈ দে তই মোক বল ইয়াত এইখিনি কথা কচোন তই কিহৰ কাৰণে আজি চুইচাইড কৰিবলগীয়া হৈছে তই মোক কিয় বচালি হে তই মোক কিয় বচালি তোৰ হৈছিল কি মানে তই সকলোখিনি জানি শুনিও তই নাই এনেকে নিৰাশ হলে কেনেকে হ'ব তই ইমান এটা কি কথাত তই এনেকে আজি ইমান ডাঙৰ এটা মানে তই ডিচিশ্যন ল'বলৈ গলি মই বহুত ভাগি পৰিছো তই ইমান ডাঙৰ ডিচিশ্যন আজি মই নেদেখা হ'লে তই ডাঙৰ ঘটনা হ'লহেঁতেন মই সকলো ক্ষেত্ৰতে মই বিফল হৈ পৰো কোনো এটা কাম মোৰ সফল নহয় কেতিয়াও না মোৰ গানত মোৰ সফল হ'বলৈ পাৰিলো না মই এজনী ছোৱালীক ভাল পাইছিলো তাত মই সফল হ'বলৈ পাৰিলো তই মোক চা কোনোটো ক্ষেত্ৰতে মই সফল হ'বলৈ নাপালো তই মোক চা গাঁৱত মোক চবে বেকাৰ বুলি হাঁহে ইমান সৰু কথাত হাৰি যোৱা হ'লে আজি মই জীয়াই নাথাকিলোহেঁতেন বুজিছ আজি মই জীয়াই নাথাকিলোহেঁতেন কিন্তু মই আজি জানো আত্মহত্যা কৰা এটা পথ বাছি ললো জানো হে ঐ মোৰ জীৱনকো মই ধিক্কাৰ দিছিলো এটা সময়ত কিন্তু আজি মই কিয় জীয়াই আছো এটা নতুন আশা পোৱাৰ কাৰণে মই আজি জীয়াই আছো ইমান সৰু কথা নিৰাশ নহবি ঐ ইমান সৰু কথা নিৰাশ নহবি আৰু ছোৱালী যিজনী ছোৱালীৰ কাৰণে তই 18 বছৰ বৰবাদ কৰিলি আজি সেই ছোৱালীজনীয়ে তোক কি দিলে বাৰু কচোন সেই বিপদৰ সময়ত তোৰ লগত নাথাকিলে তাই হা কি পালি আগতে সফল হ এজন সফল ব্যক্তি হৈ দেখা তেতিয়া ছোৱালী হাজাৰ ছোৱালী পাবি তই গতিকে কেতিয়াও জীৱনত আশা নেৰিবি মই বহুত ভুল কৰিলো আৰু কেতিয়াও নকৰো এনেকুৱা কৰ্ম কৰি যায় ফলৰ চিন্তা নকৰিবি এদিন নহয় এদিন চাকচেছ হবি বুজিছ বল জীৱন জিন্দাবাদ বল নমস্কাৰ এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চালে গতিকে গম পাইছে কি উদ্দেশ্যে আমি ভিডিঅ'টো বনাইছো তো কথা হ'ল এনেকুৱা বৰ্তমান মানুহে সৰু কথাত চুইচাইড কৰিবলৈ ধৰে তো এনেধৰণৰ বেয়া কাম কৰাতকৈ জীৱনটো আগবাঢ়ি যাওক কামৰ সৰুবৰ আছে যিহেতু গতিকে কাম কৰি যাওক ফলৰ চিন্তা নকৰিব এদিনো এদিন চাকচেছ হ'বই যিহেতু কামটো মেইন যেনেকৈ আমি এতিয়া ভিডিঅ' বনাই আছোঁ আমাৰ ভিউজ নাই তথাপিও আমি ভিডিঅ' বনাই গৈ আছোঁ গতিকে সেয়াই যদি ভিডিঅ'টো চাই ভাল পালে এটা ভাল মেছেজ দিব গৈছিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ আৰু লগতে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আৰু বেল আইকন প্ৰেছ কৰিব